हेलो गाइस अन्य এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। এতিয়া মই শুই উঠি দেখিছো ৰডটো ওলাই আছে। এইখিনি ৰডটোৱে বিল্ডিঙে ঢাকি থৈছে, এফালে দূৰ দূৰলৈ ৰডটো ভালকে দি আছে। তো গাইস এতিয়া মই ব্ৰাছ চাছ কৰিলো, তাৰপৰা অকণমান গৰম পানী কৰিলো, গৰম পানী কৰি কিনে খাই আছো ইয়াত ৰডত বহি কিনে। অকণমান কিতাপ পঢ়িলো, তাৰপাছত এতিয়া বাতৰি কাকত এতিয়া পঢ়িম অকণমান, চাই ল'ম কি বাতৰি আহিছে। তো নিউজ পেপাৰতো পাই গৈছো ফিফা বিশ্বকাপৰ পুৰা জোৰ, গোটেই ফিফা বিশ্বকাপৰ ইয়াত লিষ্ট কিনে কি ক'ত হৈ আছে দি আছে। ইয়াত ফ'কাছ হোৱা নাই বাৰু, এতিয়া হৈছে। তো গাইছ এতিয়া অকণমান বাতৰি কাকত পঢ়িলোঁ, তাৰপৰা অকণমান ভাত খাই লওঁ। ভাতটো আজি কি শাক বনাইছে চাই লওঁ। এয়া কি হয়নো, এইটো আছে বন্ধাকবি, আলু, আৰু ইয়াত কোনোবাই পানী উতলাই থৈছে গা ধুবলৈ। এতিয়া ভাত চাত খালো আৰু এতিয়া অকণমান কাপোৰ ধোৱা আছিলে। গাইজ আজি আহিছিলো মটু ধাবাত। ইয়াত দাদা এজনে কিবা বনাইছে। দাদা এইটো কি বনাইছে দাদা? তোমাৰ আপোনাৰ বিলাহী আৰু পনীৰ সংমিশ্ৰণত। আচ্ছা, আৰু আপুনি এইটো ডেইলিকে কিমানকৈ বিক্ৰী হয় দাদা? 10 টকা প্লেট আমি বিক্ৰী কৰোঁ, ডেইলি যায় 2000-2500 টকা। আমি কৰটো খাইছো পুৰা জলকীয়া চলকীয়া দি কিনে এনেকে। তো গাইজ 18 মান কৰটো ওলাইছিলে, এতিয়া খাই কিনে খতম কৰিলো আমি। আমি গধূলি সময়ত এতিয়া ওলাই আহিছো। তো ওলাই আহি এইটো গেছ কোম্পানীৰ ভিতৰত এই ফ্ৰাই ব্ৰিগেডছ আছে, আৰু এফালে গলি ষ্টাফৰ ৰুম বা কোৱাৰ্টাৰ আছে, আৰু এটা ইয়াত গলি আছে, ইয়াতো কেইটামান কোৱাৰ্টাৰ আছে। আৰু এই ৰাস্তাতে আমলখি গছজোপা পালো, এক গাল আমলখি আছে। তো গাইছ এতিয়া আমি গেছ কোম্পানীৰ মেইন গেটখনত আহি পাইছোঁ। এফালে আছে এটা ডাঙৰ বিল্ডিং বনাই আছে, ইয়াত এটা হস্পিটেল বনাব। আৰু এইফালে চাওক গেছ কোম্পানী, গেছৰ আগত ৰোড। তো গাইছ এতিয়া চাহ তাহ খাই কিনে আহি পালোঁ। তো গাইছ আশা কৰিলোঁ আপোনালোকে ভিডিঅ' চাই ভালে পালে। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, ধন্যবাদ।